নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল ৰূপহী অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। তেন্তে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমি কণীৰ নতুন ৰেচিপি এটা বনাব চেষ্টা কৰিছোঁ। প্ৰথমতে কেৰাহীটো গৰম কৰি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল অকণ দি দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে ভাঙি থোৱা কণী দুটাও দি দিলোঁ। এয়া মই কণী দুটা দি দিলোঁ। এয়া মোৰ কণী দুটা ধুনীয়াকৈ আমলেট হৈ গ'ল। আমলেট হোৱাৰ লগে লগে কেৰাহীটোত আকৌ অলপ মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে আমি কাটি থোৱা পিঁয়াজ জলকীয়াখিনিও দি দিম। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এয়া মই কাটি থোৱা পিঁয়াজ জলকীয়া দি দিম। আমাৰ ঘৰত যিহেতু মছলা বেছি ব্যৱহাৰ নহয়, সেইকাৰণে মই মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতো কমেই চলে আমাৰ ঘৰত মছলা। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ইয়াক লৰাই থাকিম। তাৰপিছত ইয়াত মই আদা নহৰুৰ পেষ্ট দি দিম। পিঁয়াজ জলকীয়াখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই আদা নহৰুৰ পেষ্টটোও দি দিলোঁ। এয়া মই অকণ লৰাই দিলোঁ। মই আনফালে আলু বইল কৰি মই ৰেডি কৰি থৈ দিছিলোঁ, সেইখিনিও মই ইয়াত দি দিম। এতিয়া মই বইল কৰি থোৱা আলুখিনিও দি দিম। আলুখিনি দি দিয়াৰ পিছত তলফালে জ্বলি নোযোৱাকৈ ইয়াক লৰাই থাকিব। এয়া মই নিমখ হালধি নিজৰ সোৱাদ অনুসৰি দি লৈছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুসৰি দি ল'ব। এয়া মই নিমখ হালধি দি কিছু সময় লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত অকণমান পানী দি দিম। এয়া মই পানী দি দিলোঁ। পানী দিয়াৰ পিছত মই ইয়াত ঢাকনি লগাই দিম 4-5 মিনিটৰ কাৰণে। এয়া মই 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিলোঁ। A few moments later. এয়া মই 5 মিনিটৰ পিছত ঢাকনিখন গুচাই দি দিলোঁ। গুচাই দিয়াৰ পিছত আনফালে মই আমলেট বনাই থৈ দিয়া কণীখিনি মই ধুনীয়াকৈ কাটি লৈছিলোঁ। এতিয়া মই কণী কেইপিচ ইয়াতে দি দিম। এটা ধুনীয়া চেণ্টৰ লগতে কালাৰো হৈছে। আপোনালোকে আমলেট কৰি থোৱা কণী কেইপিচ ধুনীয়াকৈ পনীৰৰ নিচিনাকৈ কাটি ল'ব। মই ধুনীয়াকৈ কাটি লৈছিলোঁ। মই সেইটো দেখুওৱা নহ'ল কিবা এটা অসুবিধাৰ বাবে। ইয়াত মই এতিয়া অকণমান বন ধনিয়া দি দিম। এয়া মই দি দিলোঁ। বন্ধু বান্ধৱীসকল, এয়া খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ পাহৰি নাযাব। আজিলৈ